Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। ফ্ৰেণ্ডছ, মই আজি এটা বেংকলৈ গৈছিলো এটা ব্যক্তিগত মোৰ ট্ৰানজেকশ্যনৰ কামত। সো ঘপককে সোমালোগে বেংকটোত, কিন্তু সোমাই গৈ দেখিলো এটা খুব সুন্দৰ মুহূৰ্ত। যিটো বেংক মানে সেই বেংকটোৰ পৰা আমাৰ দেশৰ দৰিদ্ৰসকল আছে, দৰিদ্ৰসকল বহুত উপকৃত হৈছে বিভিন্ন ক্ষেত্ৰত। সো কোনটোনো বেংক আৰু কোনটো বেংকত গৈ মই এটা সুন্দৰ মুহূৰ্ত হঠাতে দেখিবলৈ পালো আৰু তাৰ কিছু দৃশ্য গ্ৰহণ কৰিলো। তো চাওক এই ভিডিঅ'টো কণ্টিনিউ শেষলৈকে আৰু বলক লৈ যাওঁ এতিয়া সেই বেংকটোৰ মাজলৈ। মই হঠাতে দেখা সেই দৃশ্যখিনি আপোনালোকক দেখুৱাওঁ। তো বলক। সন্মানীয় মেনেজাৰ ছাৰৰ প্ৰমুখ্যে উপস্থিত বন্ধন বেংকৰ প্ৰমুখ সন্মানীয় বিষয়ববীয়াসকল আৰু উপস্থিত বন্ধন বেংকৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ গ্ৰাহকসকল, যাতে আপোনালোক সকলোলৈ মোৰ আন্তৰিক নমস্কাৰ, আন্তৰিক শ্ৰদ্ধা আৰু সন্মান যাচিছোঁ। আজিৰ দিনটো খুব শুভ দিন বন্ধন বেংকৰ কাৰণে, খুব শুভ দিন। আজিৰ দিনটোলৈ বন্ধন বেংক হিচাপে অনুমোদিত হৈছিল, বেংক হিচাপে নহয়। আজি 7th এনিভাৰ্চাৰী। গতিকে এই শুভক্ষণটোত আমি সকলোৱে বন্ধন বেংকৰ সমূহ কৰ্মকৰ্তাক শুভেচ্ছা যাচিছোঁ। আজি এই সভাখন পৰিচালনাৰ দায়িত্ব আমাক সন্মানীয় দীপজ্যোতিয়ে দিলে, দীপজ্যোতি নহয় জানো? গতিকে আমাৰ মাজত উপস্থিত আছে টাই আহোম যুৱ পৰিষদৰ উপদেষ্টা সন্মানীয় শ্ৰীযুত ৰবীন গগৈদেৱ। তেখেতক আমাৰ সন্মুখত তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। লগতে আমাৰ মাজত উপস্থিত আছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আৰু ফিজিঅথেৰাপিৰ ডক্টৰ বুলিও আমি জানো, আৰু তেখেতো আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতো আমাৰ আসনৰ ওচৰত গ্ৰহণ কৰিয়ে আছে, তেখেতক চিনাকি কৰাই দিছো। বিশ্বজিৎ সন্দিকৈ আৰু এয়া হৈছে শ্ৰীযুত ৰবীন গগৈদেৱ। আৰু দুইজন সন্মানীয় অতিথিক আমি বন্ধন বেংকৰ বিষয়ববীয়াসকলক এখনি গামোচাৰে সন্মানিত কৰিবৰ কাৰণে অনুৰোধ কৰিছো। এয়া আমাৰ ৰবীন গগৈদেৱ, তেখেতক বন্ধন বেংকৰ এয়া আৰু আমাৰ এয়া বিশ্বজিৎ সন্দিকৈ। উপস্থিত সন্মানীয় টাই আহোম যুৱ পৰিষদৰ উপদেষ্টা শ্ৰীযুত ৰবীন গগৈদেৱ, উপস্থিত বিভিন্ন সাংস্কৃতিক মঞ্চৰ লগত জড়িত, লগতে এজন ডক্টৰ হিচাপে আমি জানো ফিজিঅথেৰাপি বিশ্বজিৎ সন্দিকৈ, আৰু প্ৰমুখ্যে মোৰ জ্যেষ্ঠ মাতৃ, মোৰ সন্মানীয় জন্মদাত্ৰী মাতৃ আছে, মাতৃক সেৱা জনাইছো, আৰু লগতে বন্ধন বেংকৰ সমূহ সন্মানীয় বিষয়ববীয়াসকল। জয়তে এনিভাৰ্চাৰী দিনটোত আমি সকলোৱে সকলোকে শুভেচ্ছা জনাইছো। তেওঁলোকৰ কৰ্মৰ জৰিয়তে যাতে আকাশ চুই পৰক তেওঁলোকৰ সকলোবিলাক। ডাঙৰ কথা হ'ল কি, এটা বেংক, এটা সৰু বেংক, এটা সৰু পুলি, এটা বেংক আৰু এটা সৰু পুলি, সেই পুলিটো যেতিয়া এজন মানুহে ৰুৱে আৰু সেই পুলিটোক যেতিয়া তাৰ ওচৰত যেতিয়া সাৰ জাবৰ ধুনীয়াকৈ দিয়ে আৰু প্ৰতিপালন কৰে, তেতিয়া গছজোপা এজোপা পুলিৰ পৰা এজোপা বৃহৎ গছ হৈ গ'ল। গতিকে সেই গছজোপাৰ ছাঁতে সকলোবোৰে তাত জিৰাব পাৰে। ঠিক তেনেকৈ আজিৰ দিনটোত বন্ধনৰ সমূহ কৰ্মকৰ্তা, যিসকল বিষয়ববীয়াই তেওঁলোকৰ সৎ উদ্দেশ্য আগত ৰাখি জনসাধাৰণৰ সেৱাৰ স্বাৰ্থে এটা বেংকক জন্ম দিছিল, আজিৰ দিনটোত এই বেংক জন্ম দিয়াৰ আঁৰত হয়তো বহু কষ্ট, বহু মানসিক, শাৰীৰিক আৰু আৰ্থিক দিশত কষ্টৰ মাজেৰে হয়তো সকলোৰ পৰিশ্ৰমৰ যোগেদি হয়তো আজি এই বেংক বন্ধন বেংক প্ৰতিষ্ঠিত হৈছিল আজিৰ দিনটোতে। গতিকে বেংকৰ সমূহ কৰ্মকৰ্তা তেখেতলোকৰ সামূহিক প্ৰচেষ্টা তেওঁলোকৰ নেৰা নেপেৰা শাৰীৰিক পৰিশ্ৰম
তেওঁলোকৰ যিটো মানসিকতা সেই সকলো দিশৰ পৰা অতিক্ৰম কৰি আজি এই বেংক হিচাপে জন্ম দি তেওঁলোক কৃতকাৰ্যতা হৈছিল। আজি যি বৰপতি অনুষ্ঠানত মোৰ মৰমৰ অতি শ্ৰদ্ধাৰ বাইদেউ মৃদুলা বাইদেউ, লগতে আজি এই সভাত উপস্থিত কমিটিৰ বাইদেউৰ মাতৃক আমি মা হিচাপে জ্ঞান কৰোঁ, যথেষ্ট মাতৃক জ্ঞান কৰিছোঁ। আৰু মোৰ অতি শ্ৰদ্ধাৰ ককাইদেউ ৰবীন গগৈদেৱ, তেখেতে ৰিটায়াৰ্ড টিচাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, বহুত সমাজ সংস্কৃতিৰ লগত জড়িত হৈ আছে কিতাপৰ, বহুত অগ্ৰজ, আমাতকে বহুত কথা জানে, সদায় সন্মান কৰোঁ। আজি বৰ্তাই ভাল লাগিছে এই সভাখনত বন্ধন বেংকৰ প্ৰথম বৰপতি অনুষ্ঠানত। আৰু যিসকল আজি কিতাপৰ শাখা বন্ধন বেংকৰ এই কাৰ্যালয়ৰ আমাৰ মেনেজাৰকে প্ৰৱেশ কৰি যিসকল আমাৰ কৰ্মচাৰী ইয়াৰ লগত জড়িত কৰি আজি ইমান এটা সুন্দৰ দিনত ভৰি দিছে, প্ৰত্যেকৰে যথেষ্ট কষ্ট স্বীকাৰ দিয়া নিহিত হৈ আছে। প্ৰতিগৰাকী আমাৰ ভণ্টি, আমাৰ ভাইটি আৰু মেনেজাৰকে প্ৰৱেশ কৰি যিখিনি কষ্ট কৰিছোঁ, আমি স্কুল কলেজিয়েট লাইফৰ পৰা আমি বন্ধন বেংকৰ কথা শুনিছোঁ। মই বেংকিং চেক্টৰৰ ওপৰত ইমান নাজানো, যদিও দেশ বিদেশ ঘূৰিছোঁ, বৰ বিশেষ মোৰ বেংকিং চেক্টৰৰ লাভ নাছিল। কিন্তু বন্ধন বেংকৰ যিহেতু কথাবিলাক খুব গাঁও সম্বন্ধীয় ৰিলেটেড আছিল, গতিকে বন্ধন বেংকৰ কথা আমি গম পাইছোঁ। বিভিন্ন সময়ত লোন দিছিল, বিভিন্ন ধৰণৰ বেংকৰ একাউণ্ট খুলিছিল। গাঁৱৰ মানুহখিনিক বেংকিং চেক্টৰটোক প্ৰথম জ্ঞান দিয়া বেংকে লখিমী গাঁৱলীয়াৰ পিছতে হয়তো বন্ধন বেংক নেকি, মোৰ আইডিয়া ক'ব পাৰে। গতিকে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কলাগৰ পৰাইজ আছিল, ইমান কষ্ট কৰিছে। আৰু আজি ৰিজাৰ্ভ বেংকৰ ক্ৰাইটেৰিয়াত আজি তেখেতসকলে নিজৰ পজিশ্যন দখল কৰিবলৈ সক্ষম হৈছে। বহুত বেংক বন্ধ কৰি দিলে বৰ্তমান ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টে। বন্ধন বেংকৰ ক্ৰাইটেৰিয়াখিনি শুদ্ধ দেখিলে, গতিকে সেই হিচাপত আজি বন্ধন বেংক জীৱিত হৈ আছে। আৰু লগতে অলপ হ'লেও আমাৰ তাৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক আমাৰ মাজত উপস্থিত হৈছেহি, চিনাকি কৰাই দিছোঁ দেৱৰাজ গগৈ, আৰু তেখেতক এখন ফুলাম গামোচা সম্পাদন কাৰণে মই গতিকে তেওঁ অকণমান হ'লেও আমাক আজি 7th এনিভাৰ্চাৰী বন্ধন বেংকৰ অকণমান হ'লেও শুভেচ্ছা বাঢ়ি দিব। প্ৰথমতে আমাৰ ৰবীন গগৈ দিৱস ক'বৰ কাৰণে আমি উপস্থিত বন্ধন বেংকৰ পৰিচালক কৰ্মকৰ্তা হ'ব আৰু মোৰ বন্ধু সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি আৰু সেৱা আগবঢ়াইছোঁ। বন্ধন বেংকৰ সম্পৰ্কত মই এবাৰ এই বেংকটোৰ যিজন মূল মানুহ, তেখেতে বাংলাদেশৰ পৰা কি কৈছিল তেনেকৈ অকণমান মই পঢ়িছিলোঁ। বহুত জেগাত তেনেকৈ তেওঁ কষ্ট কৰি কি ধৰণে এই বন্ধন বেংকক মানে আগুৱাই নিলে, মই সেইখিনি অকণমান ওচৰত আছে হৈছে মই পঢ়িছিলোঁ। তেখেতৰ যিখিনি দুখ কষ্ট আৰু তেখেতে মই কেনেকৈ কি কৰিলে এই সকলোখিনি মই পঢ়িছোঁ। আৰু তেওঁ সেই প্ৰত্যাহ্বান কেইটামান সাধাৰণ টকাৰ বিনিময় কৰি এই আজি বন্ধন বেংকে আদি এটা ৰাষ্ট্ৰীয় বেংক হিচাপে আজি স্বীকৃতি পাইছে। ইয়াত আৰু সৌভাগ্য কোনো নহয়। গতিকে মই জয়তে বন্ধন বেংকৰ এই আজি বৰ্ষপতি অনুষ্ঠানত এই যি আজি মাতি আনি যি আপোনালোকে সন্মান যাচিলে তাৰ বাবে মই জনাইছোঁ। আজি সভানেত্ৰী মহোদয় আৰু জ্যেষ্ঠ অফিচ প্ৰধাৰ মহোদয় লগতে উপস্থিত আজি আমাৰ মাতৃসমূহ মীৰাবাৰ বৰ্মা আৰু আমাৰ উপদেষ্টা ৰবীন গগৈ, আমাৰ জ্যেষ্ঠ ৰবীন গগৈ ডাঙৰীয়া, বিশ্বজিৎ গোহাঁইৰ তেওঁলোকে বন্ধন বেংকৰ সমূহ কৰ্মকৰ্তালৈ আজি এই পবিত্ৰ দিনত শুভ মুহূৰ্তত সকলোকে শুভেচ্ছা জনাইছোঁ। আগন্তুক সময়ত বন্ধন বেংকে এতিয়া যিধৰণে তেওঁলোকৰ কাৰ্য ক্ৰমণিকা আগবঢ়াই নিছে, ভৱিষ্যতে বিশ্ব দৰবাৰত এই বন্ধন বেংকে নিজৰ পৰিচয় উজ্বলাই দিব। তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সমূহ কৰ্মকৰ্তাক শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত উপস্থিত আমাৰ অতিথিও আছে, তেখেতসকলক আজি এই শুভ মুহূৰ্তত পাই খুব আনন্দ পাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোৰ
দৃঢ় সিদ্ধান্ত এই মুখ্যমন্ত্ৰী নিশ্চয় মনত থাকিব। ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ তিতাবৰৰ বন্ধন বেংকৰ এটা শাখাত। আৰু যিহেতু মই আহিছিলোঁ এটা বিশেষ মোৰ ব্যক্তিগত ট্ৰেঞ্জেকশ্যনৰ কাৰণে, আৰু আহি দেখিলোঁ তেওঁলোকৰ এটা খুব শুভ মুহূৰ্ত, যিটো মুহূৰ্ত আজি তেওঁলোকৰ ব্ৰাঞ্চৰ বা বেংকৰ সপ্তমতম এনিভাৰ্চাৰী। চ' আহি দেখিলোঁ আৰু দেখি মোৰ বিশেষকৈ মনটো যথেষ্ট ভাল লাগিল। আৰু এগৰাকী বাইদেউকো লগ পালোঁ, বাইদেৱে খুব সুন্দৰকৈ কিছুমান কথা ক'লে, আপোনালোকে ভিডিঅ'টো দেখিছেই। চ' আহকচোন পুনৰবাৰ মই বাইদেউৰ ওচৰলৈ যাওঁ। বাইদেউ, মই এটা সৰুকৈ আপোনাক পুনৰ এটা কথা সুধিম যে আজি বন্ধন বেংকৰ যিসকল কৰ্মচাৰী আছে সকলোখিনি বাহিৰত যায়, বিভিন্ন মানুহৰ ঘৰত গৈ বিভিন্ন ধৰণৰ ট্ৰেঞ্জেকশ্যন কৰে বা গ্ৰাহকসকলো ইয়ালৈ আহে বা তাত পায়। এই বন্ধন বেংকৰ গ্ৰাহক আৰু লগতে যিসকল আমাৰ কৰ্মচাৰী তেওঁলোকৰ মাজত বান্ধোনৰ আন্তৰিকতাটো কেনেধৰণে বজাই ৰাখিব লাগিব, গ্ৰাহকতো বজাই ৰাখিব লাগিব, তেওঁলোকে বজাই ৰাখিলেও নহ'ব। গতিকে দুয়োজনৰ মাজৰ বান্ধোনৰ যি আন্তৰিকতাটোৰ বিষয়ে কেনেকৈ অকণমান জাষ্ট আপুনি ক'ব কেনেধৰণে? সমূহ কৰ্মকৰ্তা আৰু গ্ৰাহক হয়, আচলতে কি হয়, আপোনাৰ গ্ৰাহক কৰ্মকৰ্তা ওতঃপ্ৰোতভাৱে জড়িত, এটা মুদ্ৰাৰ দুটা পিঠি। গতিকে গ্ৰাহকসকলেও বিষয়ববীয়াসকলক সন্মান কৰিব লাগিব আৰু বিষয়ববীয়াসকলেও গ্ৰাহকসকলৰ প্ৰতি সন্মান তথা মৰম সকলোখিনি যাচি আৰু ইয়াৰ যিখিনি নিয়ম মানি যিধৰণে তেখেতলোকে গ্ৰাহকক পইচা দিয়ে আৰু সেই পইচাৰ পৰা কি কৰিব গ্ৰাহকসকলক নিশ্চয় চাগে বুজাই দিয়ে। আৰু সেই বুজাই দিয়াৰ কাৰণেই হয়তো গ্ৰাহকসকল আজি বন্ধন বেংকৰ পৰা যথেষ্ট উপকৃত হৈছে। আৰু তেনেকুৱা উপকৃত বহু ব্যক্তিক আৰু বহু মহিলাক মই পাইছোঁ। গতিকে বন্ধন বেংকৰ গ্ৰাহক আৰু আপোনাৰ বেংকৰ কৰ্মচাৰীসকলৰ আণ্ডাৰষ্টেণ্ডিং বুজা পৰা আছে কাৰণে হয়তো আজি বেংক এই পৰ্যায়ত পাবলৈ সক্ষম হৈছে। ধন্যবাদ। মই এটা কথা ক'ম যে যিহেতু বন্ধন বেংক প্ৰথমে এটা NGO আছিল, চ' NGOৰ পৰা আজি আহি বন্ধন বেংক এটা বেংকত পৰিণত হ'ল। আৰু এসময়ত এনেকুৱা আছিল মানুহৰ ঘৰে ঘৰে দেখিবলৈ গৈছিল নিবনুৱা সমস্যা আৰু বিভিন্ন দৰিদ্ৰতা আছিল। কিন্তু বন্ধন বেংক যেতিয়াৰ পৰা আহিল, বন্ধন বেংক অহাৰ পিছৰ পৰা বন্ধন বেংকে যেতিয়া লোন দিবলৈ ধৰিলে কমৰ পৰা অকণমান বঢ়ালৈকে, চ' বন্ধন বেংকৰ লোন লৈ বহুতো মানুহ উপকৃত হৈছে বুলি মই ভাবোঁ। আৰু বিভিন্ন জেগাত মই দেখিছোঁ তেনেদৰে কোনোবা ধৰক আজি বোৱাৰী এগৰাকী ধৰক ঘৰৰ কিছুমান ব্যক্তিগত অসুবিধাত থাকে, কিন্তু তেওঁ বন্ধন বেংকৰ পৰা লোন লৈ আজি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু ব্যৱসায় কৰি উপকৃত হৈছে। আৰু তেনেদৰে বন্ধন বেংকৰ পৰা লোন লৈ আগন্তুক দিনত তেওঁ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তো বন্ধন বেংকৰ বিষয়ে বিশেষ ক'বলৈ নাযাওঁ, কিন্তু বন্ধন বেংকৰ বিশেষকৈ মই বেংকলৈ আহিছোঁ, এই বেংকলৈ মই কেইবাবাৰো আহিছোঁ, কিন্তু যথেষ্ট মই ভাল পাইছোঁ বেংকত আহি। আৰু যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে যথেষ্ট সন্মান কৰে, মৰম কৰে আৰু খুব সুন্দৰভাৱে গ্ৰাহকক বুজাই দিয়ে যিকোনো কথা। আৰু মই নিজে পাইছোঁ ইয়াত বিশেষকৈ, সেইখিনিয়ে মই ক'লোঁ। আৰু বন্ধন বেংক সদায় আগবাঢ়ি যাওক আৰু আগন্তুক দিনত বিশ্ব দৰবাৰত বন্ধন বেংক এটা ডাঙৰ বেংক হিচাপে তেওঁ নাম কৰক, সেয়ে মই ক'লোঁ বন্ধন বেংকৰ ওপৰত। ধন্যবাদ। বন্ধন বেংকটো খুব ভাল লাগে, কাৰণ তেওঁলোকৰ পৰিচয়, ব্যৱহাৰ পাতি, কাম কাজ সকলোখিনি ইমানেই ভাল। তেওঁলোক যদি বন্ধ হয় তেতিয়াহ'লে মোৰ খুব বেয়া লাগে বন্ধ হ'লে। আৰু সিহঁতৰ ব্যৱহাৰখিনি চাই বা হেৰি কৰি ইমান ঠাণ্ডা, সময়মতে কাম কৰে, সময়মতে আহে, আৰু কোনো কথা মাত কথা নাই, ইমান ধুনীয়াকৈ কাম বন কৰি আহে। সেইকাৰণে মোৰ বন্ধন বেংক বন্ধন বেংকৰ ভিতৰতে আছোঁ আৰু দেখিবলৈ পাইছোঁ সমূহ কৰ্মকৰ্তা আছে বন্ধন বেংকৰ। আপোনালোকৰ বেংকলৈ আহিছিলোঁ মই এটা ট্ৰেঞ্জেকশ্যনৰ কাৰণে, যিহেতু মোৰ ইউটিউব চেনেল DB ইউটিউব চেনেল হয়, আপোনালোকে ইউটিউবত চাব DB ইউটিউব চেনেল বুলি আছে মোৰ চেনেল, DB ইউটিউব চেনেল। চ' কৰ্মকৰ্তা হিচাপে আপোনালোকে কি ক'ব? বাইদেউ আপোনাকে সুধিছোঁ, কি ক'ব বেংকত যে ইমান দিনে কাম কৰি আছে, তো কেনেকুৱা লাগিছে কাম কৰি আৰু আগন্তুক দিনত আপোনাৰ কেনে সফলতা পাবৰ কাৰণে মন আছে, কি ক'ব? হয়, আপোনালোকৰ ফালৰ পৰা কোনোবাই কিবা ক'ব নেকি বন্ধন বেংকৰ?
মই 2017 চনত বন্ধন বেংকত জইন কৰিছিলোঁ। মই মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তেতিয়া বিশেষ একো কাম পোৱা নাছিলোঁ। তেতিয়া বন্ধন বেংকত আপোনাৰ বৰপাণ্ডমান ওচৰতে প্ৰমোটাৰ ক'লে যে বন্ধন বেংকত এতিয়া পোষ্ট আছে, এপ্লাই কৰিব পাৰিবি। মই 2017 চনৰ পৰা আজি 5 বছৰ হ'ব ইয়াতে কাম কৰি আছোঁ। খুব ভাল লাগিছে। ইয়াত মানে বহুত স্কুল আছে, ভৱিষ্যতে মানে আমাৰ ভৱিষ্যতটো খুব উজ্জ্বল ইয়াত। গ্ৰাহকৰ ফালৰ পৰা কেনেধৰণে গ্ৰাহকৰ ফালৰ পৰা খুব ভাল আমাৰ লগত যোগাযোগ আছে। যিহেতু আমি এতিয়া 2015 চনত এতিয়াতো ভাল আছে, এতিয়া মানে অলপমান ধৰক 2000 লকডাউন হ'ল, অলপ মানুহৰ আগ্ৰহে কিছু অলপমান অসুবিধা আছে কাষ্টমাৰ লকডাউনৰ কাৰণে। ফালৰ পৰা আমাৰ লগত ভাল ভাল কথা আৰু খুব সুন্দৰকৈ তেওঁ গ্ৰাহকৰ ওপৰত এটা ভাষ্য প্ৰদান কৰিছে। যি কি নহওক আগন্তুক দিনত বন্ধন বেংকে বহুত ক্ষেত্ৰত গ্ৰাহকক সহায় হাত আগবঢ়াইছে বুলি আমি নিশ্চয় ভাবিছোঁ আৰু আগন্তুক দিনত গ্ৰাহকেও আহক বন্ধন বেংকৰ লগত জড়িত হওক আৰু বন্ধন বেংকৰ জৰিয়তে উপকৃত হ'ব বুলি